হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু মই আজি ওলাই আহিছোঁ অকণমান, এতিয়া বৰ্তমান 6 বাজিছে আৰু মই আহিছোঁ গুৱাহাটী ডাউন টাউনলৈ। আৰু বিশেষ এটা কাৰণত মানে সৰু সুৰা কিছুমান বজাৰ কৰিবলগীয়া আছে। ভাবিলোঁ অকণমান ওলাই যাওঁ। আৰু এয়া পেণ্টালষ্ট দেখিছেনে, এইখন আছে ডাউন টাউনৰ ৰাইট ছাইডৰ কাষতে লাগি আছে। যদি আপোনালোক কোনোবাই শ্বপিং কৰিম বুলি ভাবিছে নিশ্চয়কৈ এইখনত সোমাবলৈ নাপাহৰিব। এয়া মোৰ লগত আছে এজনী ফ্ৰেণ্ড, আমি একেলগে আহিছোঁ দুয়োজনী। আৰু ইয়াত আপোনালোকৰ চাবলগীয়া বহুত ধুনীয়া ধুনীয়া বস্তু আছে। আৰু কিন্তু পেণ্টালষ্টত দামটো অলপ বেছি, তথাপিও কিন্তু বস্তুবোৰ বহুত ধুনীয়া। যদি আপোনালোক কোনোবাই ভাবিছে নিশ্চয়কৈ আহিব, বহুত ধুনীয়া ধুনীয়া বস্তু চাব পাৰিব আৰু ইয়াৰ পৰা লৈ যাব পাৰিব। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই অকণমান ভাল পায় নিশ্চয়কৈ এটা লাইক কৰিবলৈ নাপাহৰিব। আজি ভিডিঅ'টো ইমানেই।